নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগত। বন্ধু বান্ধৱীসকল অহাকালি যিহেতু অসম পুলিচ সাব ইন্সপেক্টৰ আৰু ABUB 2134টা পদৰ যি ৰিটেন এক্সাম অহাকালি অনুষ্ঠিত হ'ব, আপোনালোকক এইটো ভিডিঅ'ত জনাই দিম সেই ৰিটেন টেষ্টত কি কি ডকুমেন্ট লৈ যাব লাগে আৰু কি কি নিব নালাগে এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত জনাই দিম। বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল বন্ধু বান্ধৱীসকলে অহাকালিলৈ ৰিটেন এক্সাম দিব। আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বন্ধু বান্ধৱীসকল ইনষ্ট্ৰাকচনখনত দিয়া আছে আপোনালোকে চাব পাৰে যে ইনষ্ট্ৰাকচনখনত উল্লেখ কৰা আছে আৰু মিনিমাম ইয়াত 1 ঘণ্টা আগত চেণ্টাৰত উপস্থিত হ'ব লাগিব আৰু এক্সাম হলখন 20 মিনিটৰ আগত খোলা হ'ব। এক্সাম হলৰ দৰ্জাবোৰ ওপেন কৰা হ'ব বা খোলা হ'ব। পিছত ইম্পৰ্টেন্ট কথা আপোনালোকে কি কি ডকুমেন্ট নিব লাগিব। ডকুমেন্ট নিব লাগিব পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আই কাৰ্ড, ড্ৰাইভিং লাইসেন্স, ইয়াৰে যিকোনো এখন অৰিজিনেল ডকুমেন্ট আইডেন্টিটি প্ৰুফ হিচাপে নিব লাগিব। আৰু আপোনালোকে এক্সাম দিবলৈ গ'লে এডমিট কাৰ্ডখন নিবই লাগিব, কম্পালসাৰি হয়। নিবই লাগিব এডমিট কাৰ্ডখন, নহলে এক্সাম হলত সোমাব নিদিব। এইখিনি হৈছে আইডি প্ৰুফৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইসেন্স এইবিলাকৰ ভিতৰত যিকোনো এখন অৰিজিনেল ডকুমেন্ট নিব লাগিব। তো এইখিনি হৈছে আপোনালোকৰ আইডেন্টিটি প্ৰুফৰ বাবে এইবিলাক ডকুমেন্ট নিব লাগিব। আৰু আপোনালোকৰ OMR শীট বা এনসাৰ শীটখন ফিল আপ কৰিব। ফিল আপ কৰোঁতে ব্যৱহাৰ কৰিব লাগিব আপোনালোকে ব্লেক নাইবা ব্লু পেন। OMR শীটখন ফিল আপ কৰিবৰ বাবে ব্যৱহাৰ কৰিব লাগিব। আৰু আপোনালোকে কোভিড প্ৰট'কল মানি মাস্ক পৰিধান কৰিব লাগিব। তো এইখিনিয়ে আছিল আপোনালোকে এইবিলাক ডকুমেন্ট লৈ যাব লাগিব। এডমিট কাৰ্ডখন নিবলৈ নাপাহৰিব আৰু কোভিড প্ৰট'কলৰ নিয়ম নীতিবিলাক মানি চলি মাস্ক পৰিধান কৰিবা। তো এইখিনি আছিল আপোনালোকে এইবিলাক লগত লৈ আৰু যিমান পাৰে এই ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰিবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবা। আৰু অহাকালি ৰিটেন এক্সামৰ বাবে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এক্সামৰ বাবে অল দা বেষ্ট, ভালকৈ এক্সাম দিবা।